হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো গম পাইছেই, মোৰ বিয়াৰ দিন পাইছেহি। বেছি দিন নাই, মানে কি বেছি সময় নাই। কাইলৈ বিয়া, আজি সেয়া ৰভাৰ কাম আৰম্ভ হৈ আছে। দেখাম, সেয়া পোহৰৰ কাৰণে বেছিকৈ ধৰিব পৰা নাই, কিন্তু বতৰটো বহুত বেয়া, বৰষুণ দি আছে। কালিৰ পৰা মানুহখিনিয়ে গালি পাৰি আছে চবেই, কেলে চ'ত খাওঁ বুলি। মই আপোনালোকক সঁচা কথা কৈছোঁ, মই নাখাওঁ। বতৰটো ডাৱৰীয়া আৰু এইটো ছিজনেই বৰষুণ দিয়া ছিজন, সেইকাৰণে বৰষুণ দিছে, মই চ'ত নাখাওঁ। এতিয়া সেয়া ভাইটি বহি আছে, তাতে ৰভাৰ কাম লাগি আছে। মই ৰভাটো দেখাম আৰু কেনেকৈ কি প্ৰিপেৰেশ্যন হৈ আছে সেইখিনিও দেখাম। এতিয়া অলপ ভিতৰলৈ যাম। এজনী মানে মোৰ কাপোৰখিনি উলিয়াচোন, মই আপোনালোকক দেখাম হা। কাইলৈ মই জোৰোণ দিয়াৰ আগত কি পিন্ধিম, জোৰোণ দিয়াৰ পাছততো মানে সিহঁতৰ কাপোৰবিলাকেই পিন্ধিম। এইটোত কাপোৰখিনি আছে মোৰ, সেই কাপোৰ আৰু চব আছে তাতে। মই আপোনালোকক কি পিন্ধিবলৈ মানে কি বস্তু যোগাৰ কৰি আছোঁ সেইখিনি দেখাম। জোৰোণ দিয়া মুহূৰ্তলৈকে কিখিনি পিন্ধিম, কাৰণ জোৰোণ দিয়াৰ পাছততো জোৰোণত যি দিয়ে তাকেই পিন্ধিম। তাৰ আগত এই বগালে ফোন কৰি দিয়াচোন, সেই দাদালৈ পেকিং পেপাৰ এটা, এই প্ৰেজেণ্টটো পেকিং পেপাৰ হেৰি কৰি নানিলোঁ যে। কি প্ৰেজেণ্টটো? দৰা প্ৰেজেণ্টটো? দৰা ননিটো। অঁ ঠিক আছে, আপোনালোকক মই বস্তুখিনি দেখাই আছোঁ, গোটেইখিনি কি আছে। চাদৰ আৰু মানে যোৰা কি আৰু কচমেটিক কি লৈছোঁ আপোনালোকক দেখাই আছোঁ। বলক মই আপোনালোকক দেখাম আৰু চাই লওক। আজিৰ পৰা মই মেখেলা চাদৰ পিন্ধিবলৈ আৰম্ভ কৰি দিছোঁ। কাইলৈৰ পৰা মোৰ ব্লগবোৰ চব মেখেলা চাদৰেৰে আৰম্ভ হ'ব, আপোনালোকে চাব। এতিয়া মই এইখিনি দেখাম। এইটো ফাৰ্ষ্ট ওলালে খোপা, আমাৰ এইটো মোৰ মানে কি খোপা বান্ধিবতো মই নাজানো, তো বিয়াৰ পিছত খোপা বান্ধিব লাগিব যে। এনেকৈ কৰি এইটো এনেকৈ কৰি থৈ দিলে মানে ধুনীয়া খোপা এটা হৈ যায়, হৈছে নাই? এইটো এনেকৈ হ'ল। তাৰপাছত এইটো খোপা, এইটো গ'ল। এইখিনি মেহেন্দি, কাবেৰী মেহেন্দি। আজি ৰাতিকে মেহেন্দি হ'ব। এইখিনি মেহেন্দিৰ কাৰণে মই লগাম। কি তুমি লগাবা? এইটো এনেই আৰু মানে আই শ্বেডো আৰু কিবা আছিলে, পাউডাৰটো কম্পেক্ট পাউডাৰ আছে ইয়াতে। এইটো ইমান এইটো নাইনৰ হয়, নাইনৰ প্ৰডাক্ট। মই আগতে ইউজ কৰি পোৱা নাই, কিন্তু ল'লোঁ আৰু। তাৰপিছত কাপোৰযোৰ দেখাই লওঁ। এইবিলাক কিবাকিবি আছে আৰু। এইটো আইলেছেছ, তাৰপিছত এইটো মেনচুৰেল কাপোৰ। এইটো ফেচ ৱাপাৰ, এডাল ব্ৰাছ। এইবিলাকতো ইমান হেৰি নাই। তাতে এইখিনি অলপ ফুল আছে, সেইখিনি প্লাষ্টিকৰ ফুল, মানে হেৰি আনি থৈছিলোঁ। অৰিজিনেল ফুলো কিনি থৈছোঁ, মানে মই অৰিজিনেল ফুলটো যদি বেয়া হয় তেতিয়া লগাবৰ কাৰণে আনি থৈছোঁ। এইযোৰ হৈছে কাপোৰযোৰ, এইখন মেখেলা আৰু এইটো ব্লাউজ হাত দীঘলকৈ বনাইছিলোঁ। এইটো বেক চাইডটো আৰু এইখন হাত। তাৰপাছত এইখন হৈছে চাদৰ। এইয়া এইখন মই জাপি ষ্টিচ মাৰি থৈছোঁ। এইখন এনেকুৱা চাদৰ। তাৰপিছত এইটো আগটো, এইখনত পতি আছিলে, পতি নলগালোঁ। পতিটো মানে মই এইযোৰত লগাই দিলোঁ, ব্লাউজটোত লগাই দিলোঁ। এইযোৰকে আকৌ জাপি থৈ দিওঁ। মই মানে যিমান কান্দিবলগীয়া আছিলে কান্দি ল'লোঁ হা। মই কাইলৈৰ পৰা মানে আজিৰ পৰা আৰু নাকান্দো আৰু, নহ'লে মোৰ মেকআপ যাবগৈ যে। ইমান কষ্ট কৰি মেকআপ লগাম, মেকআপটো গুচি গ'লে কি হ'ব, হয় নহয়? সেইকাৰণে নেকান্দো। কাইলৈ যোৱালৈকে মই নেকান্দো। তাত গৈ আকৌ মেকআপ চেকআপ মোহাৰি পিনি কান্দিম। এইযোৰ কাপোৰ হৈ গ'ল। এইযোৰ জাপি থ'ম আৰু পাছত। ইয়াত আছে জুৱেলাৰী, অসমীয়া গহনা আছে।
এইটো কেঁচা সোণৰ, এডাল কেঁচা সোণৰ, এডাল চিলভাৰ বেছৰ, এডাল চিলভাৰ বেছ থকা কেঁচা সোণৰ গহনা। বেছি সৰু নাথাকে এইবিলাক। গমপতা, স্পীড কৰিব লাগে। এইটো বস্তু লাগিছে, এইটো কালি মানৱীকাই দিয়া গিফ্টটো। এইখিনি ইয়াতে এইটো মুঠি খাৰুটো আছে, তাৰপিছতে এয়া প্লাষ্টিকৰ গ্লভ ফুল এনেই আনি থৈছোঁ। তাৰপিছত এইবিলাক বাকী আৰু এইবিলাক চাবলগীয়া বস্তু নাই। এইখিনিয়ে বস্তু, এইখিনি দেখালোৱেই, আৰু আছে কিবা কিবি সোমাই আছে, সেইখিনি নুলিয়াওঁ আৰু।